নমস্কাৰ অন্য এটি ভিডিঅ' সৈতে মই ৰিথি চাই পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকক গাহৰি পোৱালিখিনি দেখুৱাটো বিশেষ কাৰণ মানুহে যিসকলে ভাবি আছে যে গাহৰি পোৱালি পুহিম, গাহৰি এজনী পুহিম, পোৱালি দিয়াম তেনেকৈ কৰি ভাবি আছে, কিন্তু এয়া চাওকচোন বাৰু কোনো ফাৰ্মিং কৰা নাই। এওঁলোকে এজনী গাহৰি কিনি লৈছিলে, কিনি লোৱাৰ পিছত ব্ৰিডিং কৰাই মেলি পোৱালি দিয়ালে। এয়া চাওক, এতিয়া পোৱালিখিনি ইমান ধুনীয়াকৈ চৰাই আছে, কোনো ধৰণৰ গঁৰালো নাই, এনেকৈ ৰাখিছে বা সৰুকৈ অকণমানি এখন চালি দিছে আৰু চালিখনতে এওঁলোকক থাকিবৰ কাৰণে ব্যৱস্থাটো কৰি দিছে। চাওকচোন 14টা পোৱালি দিছে। এয়া চাওক ইমান ধুনীয়াকৈ চৰাই আছে। যে আপোনালোকে ভাবে ফাৰ্মিং কৰিম, বহুত পইচা প্ৰয়োজন হ'ব। প্ৰথম অৱস্থাটোত কোনো ধৰণৰ ফাৰ্মিং কৰিবৰ কাৰণে পইচা ফচাব নালাগে। পইচা নফচাই এনেকৈ ধুনীয়াকৈ পোৱালি মানে এজনী গাহৰিৰ পৰাই দি মানুহে পিছত বেছি হৈ গ'লে আৰু গাহৰি যদি বেছি পুহিম বুলি ভাবে, তেতিয়া ফাৰ্মিং কৰিম বুলি ভাবে, তেতিয়া আপোনালোকে গঁৰাল চৰাল দি ধুনীয়াকৈ ল'ব পাৰে। কিন্তু এতিয়া চাওকচোন ইমান ধুনীয়াকৈ চৰাই আছে। 14টা গাহৰি পোৱালি দিছে। এয়া চাওক, কোনো ধৰণৰ গঁৰাল নাই এওঁলোকৰ। এনেই অকণমানি সৰুকৈ চালি এখন আছে, এই চালিখনতে ৰাখিছে। এয়া চাওক, চৰিবৰ কাৰণে এৰি দিছে। এয়া খুৰীয়ে দিনটো বাগানলৈ যায়গৈ এনেকৈ গাহৰি পোৱালিকেইটা মেলি। এয়া চাওক, আপোনালোকৰ আগত দেখাই আছোঁ। চাওকচোন বাৰু, মানুহে ইনকাম আচলতে কৰিম বুলি ভাবিলে মানুহে মানে ভাবি থাকে ফাৰ্মিং কৰিম, ইমান পইচা লাগিব, ইমান কি কৰিম, ফাৰ্মিং কৰিবলৈতো বহুত বেছিয়ে পইচাৰ প্ৰয়োজন হয়। সেইটো কাৰণে কোনো ধৰণৰ পইচাও প্ৰয়োজন নহয়। এনেকৈ এজনী গাহৰি 5,000 মানত কিনি লৈ 5,000 মানত গাহৰিজনী কিনি লৈ পোৱালি দিয়ালে বহুতে মানুহে লাভৱান হ'ব পাৰে। নিবনুৱা যুৱক যুৱতী বা যিসকলে পুহিম বুলি ভাবি আছে গাহৰি, কোনো অসুবিধা নহয়, এনেকৈ পুহিবও পাৰে আপোনালোকে। চাওক এইজনী চাওক ইমান ধুনীয়াকৈ পোহাই থৈছে। আপোনালোকে নিশ্চয় ভাল পালে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।